হেল্ল' ফ্ৰেণ্ড, মই ৰঞ্জন খুৰা। খুৰাই আজি আকৌ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ আহিছিলোঁ। যোৱাকালি গুৱাহাটীৰ পৰা আহি এয়া আমাৰ ঘৰ পালোহি মানে এয়া চাওক, এই আপোনালোকে দেখিছে নহয়, এইখন দেখিছে নহয়, এয়া নিবিড় পল্ট্ৰি ফাৰ্ম। আৰু ইফালে এয়া আহি পালোহি, পাই এইকেইদিনটো সদায় গুৱাহাটীত ভিডিঅ' দি আছিলোঁ। গতিকে আজি ভাবিছোঁ কি আমাৰ ইয়াৰ এই ফাৰ্মখনৰ ওপৰতে এটা ভিডিঅ' বনাওঁ, আপোনালোকক দেখুৱাওঁ। মানে কেনেকৈনো পোৱালিবিলাকক ডাঙৰ কৰোঁ, আমি কি কৰোঁ সেইবিলাকক আপোনালোকে দেখুৱাওঁ, চাই ভাল পাব বুলি ভাবিছোঁ। গতিকে দেখুৱাওঁগৈ, কিন্তু তাৰ আগতে মই এটা কথা কৈ লওঁ, যিসকল বন্ধু নতুনকৈ আহিছে তেখেতসকলে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। চাই পেলাই যদি ভাল লাগে লাইক কৰিব, লাইক কৰি এটা কমেণ্ট কৰিব, সুন্দৰ কমেণ্ট কৰিব, আৰু ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল আইকনটো বজাই অল কৰি দিব। তেতিয়া মোৰ আকৌ নতুন ভিডিঅ'বিলাক চাবলৈ পাব। গতিকে ব'লক বেছি দেৰি নকৰোঁ, মই ফাৰ্মলৈ যাওঁ, আপোনালোকক মই দেখুৱাওঁ কেনেকৈ কি কৰে পোৱালিবিলাক, কাৰণ পোৱালিখিনি আহিলে যেতিয়া আপোনালোকক লগতে শ্বেয়াৰ কৰোঁ। এয়া ব'লক মই যাওঁ। এইখনটো মোৰ বসন্তী, এয়া বসন্তী। এইফালে গৈ থাকোঁ, মানে ডাইৰেক্ট আহিছোঁ আৰু মানে লগতে আৰু এজন মানুহক চিনাকিয়ে কৰি দিওঁ আহিলোঁ যেতিয়া। এইয়া হৈছে বসন্ত, মোৰ দাদা হয়, মোৰ বৰ্তাৰ দদাইদেউৰ ল'ৰা। আৰু এয়া আমাৰ বাবা, ইয়াকতো দেখুৱাই থাকোঁৱেই। আমি নাই এতিয়া, গতিকে গোটেই ফাৰ্মখন দিয়ে চোৱা চিতা কৰিছে পোৱালিখিনি আহিলে। গতিকে আপোনালোকক মই দেখুৱাওঁ, ব'লক। মই আছোঁ এতিয়া আমাৰ বৰ্ডিং ৰুমত। আহিছোঁ, থাকি আপোনালোকক মই আজি দেখুৱাব খুজিছোঁ যে পোৱালিবিলাকক কেনেকৈ ডাঙৰ কৰা হয়। মানে প্ৰথম 7 দিনত আমি পোৱালিখিনিক কেনেকৈ আপডাল কৰোঁ আপোনালোকক সেইখিনি দেখুৱাওঁ। কিয়নো সৰুতে যদি পোৱালিখিনিক আমি ভালদৰে আপডাল নকৰোঁ তেতিয়া পোৱালিখিনি দুৰ্বল হ'ব বা মৰি থাকিব। সেয়েহে কিয়নো পোৱালিখিনিক আমি কৃত্ৰিমভাৱে ডাঙৰ দীঘল কৰোঁ, কাৰণ মাকৰ লগত থকা আৰু আমি কৰাৰ মাজত বহুত পাৰ্থক্য। সেইকাৰণে আমি কেনেকৈনো আপডাল কৰোঁ আৰু কি দৰৱ দিওঁ। সাধাৰণতে কেইবিধমান দৰৱৰ বহুত দৰকাৰ, সেই দৰৱখিনি যদি দিয়া নহয় পোৱালিৰ মৰ্টেলিটিটো বাঢ়ি যায়। সেয়েহে মই আহিছোঁ আপোনালোকক দেখুৱাওঁ, আপোনালোকে চাই থাকক। প্ৰথমতে মই আমাৰ পোৱালিখিনিক কেনেকৈ ৰাখিছোঁ সেইটো এবাৰ দেখুৱাই দিছোঁ, আপোনালোকে চাওকচোন। এইবিলাক দেখিছে নহয়, এইটো ইয়াত এলুমিনিয়াম চিটেৰে ঘেৰ বনাই থোৱা আছে, এইটো এটা বনাই থোৱা আছে। আগতে এবাৰ দেখুৱাইছিলোঁ যে মই এনেকৈ প্ৰত্যেকটোতে আমি 300-300কৈ 70টাকৈ এই 3টা ঘৰত ৰাখোঁ, আৰু এটা কাঠৰ ঘৰ আছে তাত ৰাখোঁ। এই এলুমিনিয়াম চিটখন হাইটটো হৈছে আপোনাৰ 2 ফুট, আৰু 12 ফুট দীঘল এখন এলুমিনিয়াম চিট কাটি এইটো বনাই দিছোঁ। কিয়নো পোৱালিবিলাকক আমি যদি মেলি দিওঁ সিহঁতৰ ঠাণ্ডা লাগে, ঠাণ্ডা পালে ওপৰা-ওপৰি হ'ব, ওপৰা-ওপৰি হৈ পেলাই মৰি থাকে। সেয়েহে পোৱালিবিলাকক এই ছিষ্টেমত এনেকৈ ৰাখিবলগীয়া হয়। হয়তো ডাঙৰ ফাৰ্মবিলাকত অলপ মুকলি জেগাত ৰাখিব, কিন্তু আমি 300-300কৈ যেতিয়া আমি পোৱালি লওঁ, সেয়েহে আমি ঠিক এনেকৈ কৰিবলগীয়া হৈছে। এয়া আপোনালোকে দেখিছে নহয়, এয়া দেখিছে নহয়, ইয়াত এই পোৱালিখিনিয়ে দানা খাই দাঁতিত শুই আছেগৈ। এতিয়া এইটো যে লাইটটো দিয়া আছে, এইটো হৈছে 100 পাৱাৰ লাইট এটা দি থোৱা আছে। গতিকে সিহঁতৰ যেতিয়া গৰমটো যেতিয়া বেছি হৈ যাব, যে ভালদৰে গৰম হ'ব, তেতিয়া ৰাতিলৈ গুচি যায়। আৰু আমি এইটো যদি ওপৰলৈ তুলি দিওঁ তেতিয়া চাপ খাই আহিব, আৰু যদি থোপ পাতি পৰে ওপৰা-ওপৰি হৈ পেলাই পোৱালিবিলাক মৰিব। সেয়েহে আমি ঠিক এনেকৈ দেখিছেনে আপোনালোকে, এই চাৰিওফালে পোৱালিবিলাক শুই আছেগৈ। সিহঁতৰ বেছি গৰম উঠিলে মানে আঁতৰি গুচি আহিব, কাৰণ এতিয়া তাতে সিহঁতে কমফৰ্ট ফিল কৰিছে, আৰু ওপৰতেতো বস্তা দিয়া আছে। সেয়ে এই 3টাত তেনেকৈয়ে কৰি দিয়া হৈছে। এতিয়া আপোনালোকক মই দেখুৱাব খুজিছোঁ দৰৱ পাতি। আমাৰ এখন টেবুলতে বেলেগ দৰৱ আছে, আপোনালোকে দেখিছেই। প্ৰথম এফালৰ পৰা মই দেখুৱাই যাওঁ, মই এখনতে কেমেৰা কৰিছোঁ, গতিকে হয়তো হেৰি হ'ব, মানে আজি মোৰ ইয়াত লগত কেমেৰামেন নাই, ষ্টেণ্ডটোৰ ভিতৰত থাকিলেহে আপোনালোকক দেখুৱাওঁ। এতিয়া মই চাওক, এইটো নাম দেখিছে লিগজেন পাৰ্টা, এইটো হৈছে এণ্টিবায়'টিক। এইটো বহুত দৰকাৰী বস্তু এইটো পোৱালিবিলাকক, কাৰণ এণ্টিবায়'টিক সাধাৰণতে দৰকাৰ হয়েই। দাম বেছি নহয়, মাত্ৰ 83 টকা। এণ্টিবায়'টিক এইটো পোৱালিবিলাক অনাৰ পিছত 2 দিনলৈ নহয় 3 দিনৰ পৰা এণ্টিবায়'টিকটো দিয়া হয়। আমি প্ৰথম অৱস্থাত এণ্টিবায়'টিক দিওঁতে অলপ ভুল কৰিছিলোঁ। আমি প্ৰথম 2 দিনৰ পিছত 3 দিনৰ পৰা আমি এণ্টিবায়'টিক দিওঁ। 3 দিন এণ্টিবায়'টিক দিলোঁ, তাৰপিছত দিওঁগৈ ভিমাৰেল, তাৰপিছত আমি অষ্টাভেট, তেনেকৈ বেলেগে দিছিলোঁ। কিন্তু সাধাৰণতে কি হয়, ডাক্তৰে আমাৰ যেতিয়া বেমাৰ আজাৰ হয় আমাক তেতিয়া এণ্টিবায়'টিকৰ লগতে ভিটামিনো দিয়ে। সেয়েহে আমি বৰ্তমান এইবিলাক বেলেগ আছে, এইবিলাক বেলেগ টাইমত দিয়া হয়, সেইবিলাক পিছত ক'ম।
এতিয়া প্ৰথম এইটোৱে দিছোঁ প্ৰথম 3 দিনৰ 2 দিনৰ পিছত আমি 3 দিন এইটো এণ্টিবায়'টিক দিওঁ কণ্টিনিউ এণ্টিবায়'টিকটো আমি দুপৰীয়া সময়ত দিওঁ এইটো দেখিলে লিগজেন পাউডাৰ এইটো হৈছে কি 5 ml per 100 পোৱালিৰ কাৰণে আমাৰ 300 পোৱালি আছে গতিকে আমি 15 ml আমি পানীৰ লগত কুহুমীয়া গৰম পানীৰ লগত মিলাই দিওঁ কিয়নো ঠাণ্ডাকালি হওক গৰমকালি হওক পোৱালিবিলাকক অলপ কুহুমীয়া পানী দিলে ভাল যদিও ফিল্টাৰ পানী তথাপিতো আমি কুহুমীয়া গৰম কৰি আমি পানীৰ লগত এইটো মিলাই দুপৰীয়া সময়ত দিওঁ তাৰপিছত গধূলি সময়ত আমি যেটো কৰিছো মই হেতু দিছো আমি এই ভিমাৰেলটো আৰু এই অষ্টাভেট এই দুইটা আমি একেলগতে গধূলি সময়ত মিলাই ভিটামিন এই দুটা দিওঁ এতিয়া আপোনালোকে দেখিছে এইটো ভিটামিন যেটো আপোনাৰ ভিমাৰেল ইয়াত কি আছে সক আপোনালোকে দেখিবলৈ পাব ৰব মই এথনি ঘৰাবলগীয়া হৈছে নহয় এয়া ইয়াত ভিটামিন এ আছে ভিটামিন এ প্লেমাটেট আছে ভিটামিন D1 আছে ভিটামিন ই আছে ভিটামিন B12 আছে ইয়াত আছে এইকেইটা তাৰপিছত এইটো হৈছে অষ্টাভেট ইয়াত আছে ভিটামিন ইয়াতো ভিটামিনে ইয়াত আছে ক্যালসিয়াম অলপ দূৰত এই হৈছে ক্যালসিয়াম ফসফৰাছ তাৰপিছত ভিটামিন D1 আছে ভিটামিন B2 আছে ইয়াত আছে এইকেইটা গতিকে আমি এই দুটা ভিটামিন গধূলি সময়ত মিলাই দিওঁ আৰু দুপৰীয়া এইটো দিওঁ আমাৰ প্ৰথম বছৰত মৰ্টেলিটি বহুত আছিল আমি যেতিয়া 300 পোৱালি আনো প্ৰায় 50ৰ পৰা 60টা মান পোৱালি মৰে কিন্তু বৰ্তমান সময়ত আমি যেতিয়া আমি এইখিনি বস্তু ব্যৱহাৰ কৰিছো আমি এতিয়া যেটো আপোনাক আজি মই কলো আমি ব্যৱহাৰ কৰিছো ঠিক তেনেকৈ হেহে আপোনাক কৈছো আমাৰ মৰ্টেলিটি এটা কম আমাৰ দেখিছে আজি আমাৰ পোৱালিখিনি এই পোৱালিখিনি আপোনালোকে দেখিছে নে কিমান ধুনীয়াকৈ টচবুজিয়া হৈ আছে দেখিছে নহয় এইখিনি গুটেখিনি আমাৰ পোৱালিখিনি টচবুজিয়া কিমান লাথুপা হৈ আছে দেখিছে নহয় গতিকে আমাৰ এতিয়া মৰ্টেলিটিটো কম মানে নমৰে বুলি নকওঁ কিয়নো দূৰৰ পৰা পোৱালিবিলাক যেতিয়া আহে হেঁচা ঠেলা খাই সিহঁতৰ অলপমান কষ্ট পায় ক'ৰবাত দুখ পাই থাকে গতিকে 5টা 10টা পোৱালি মৰে 10টা মানলৈকে পোৱালি মৰিছে সেইটো নাই বুলি নকওঁ 10টা মান পোৱালি মৰে কিন্তু আমাৰ এই আমি যেটো পদ্ধতি আপোনাক মই ক'লো ঠিক আমি তেনেকৈ কৰাৰ কাৰণে আমাৰ মৰ্টেলিটিটো বহুত কমি গ'ল আৰু এতিয়া অন্তত আমি অলপ সাকসেস হৈছো বুলিও আপোনাক মই ভাবিছো হেহে আপোনাক মই ক'লো আমি কেনেদৰে কৰিছো কিন্তু 7 দিনৰ দিনাখন যেটো আমি F1 দিও হেতু আপোনাক মই এটা ভিডিও দেখুৱালৈ নেক্সট মই বাকি কিটা ভিডিওত নেক্সট আপোনাক মই এতিয়া ইয়াত যেতিয়া মই শিৱসাগৰত আছো গাঁৱত আছো ফাৰ্মখনত আছো গতিকে আপোনালোকক মই 14 দিনত আমি কি দিও বা 21 দিনত কি দিও বাকি অন্য দৰব কি দিও হেবিলাক আপোনাক দেখুৱাম ধৰি লওক আপোনালোকৰ এতিয়া CRD হয় CRD হলেনো কি দিয়ে হেবিলাক আপোনাক মই দেখুৱাম আপোনালোকৰ নেক্সট ভিডিও বিলাক হেবিলাক দেখুৱাম আজিলৈ বৰ বেছি নকৰো বৰ বেছি দীঘলীয়া নকৰো জাস্ট এই তিনটা দৰবৰ আপোনাক কথা ক'লো এইকিটা যাতে লগত ৰাখি হেতু আপোনাকে মন কৰিব আজিলৈ আহো আকৌ এটা নতুন ভিডিও লৈ আপোনাক লগ পাই আছো ওকে বাই